নমস্কাৰ, সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাম মানে ৰঙা ইটা কেনেকৈ বনায় বা কেনেকৈ তৈয়াৰ কৰে আপোনালোকক দেখাই আছোঁ। চাই থাকিব ভিডিঅ'টো সকলোকে। আমি এতিয়া ভিতৰলৈ গৈ আছোঁ। এইবিলাক হৈছে ইটা। ইটা কেনেকৈ বনায় আপোনালোকক দেখাই আছোঁ। ফাৰ্ষ্ট এনেকৈ মাটিৰ লগত বনায়, এনেকৈ বনাই পেলাই ৰেডি কৰি থয়। ফাৰ্ষ্ট দেখিছে এনেকৈ বনাই ইটাবিলাক ৰাখি থয়। ইয়াৰ পিছত এই তাত দেখিছে এইজন তাত মানে ইটাখিনি পকায়, তাত মানে গাপ দিয়ে মানে ইটাখিনি। এতিয়া ফাৰ্ষ্ট এনেকৈ মাটিৰ লগত বনাই এইখিনি ৰেডি কৰি ৰাখিছে। আৰু বিজয় আহিছে মোৰ লগত। বিজয়কো ছাপোৰ্ট কৰিব, সকলোৱে হেল্প কৰিব। নতুনকৈ চেনেল এটা খুলিছে বিজয় দলে নামত, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক চাব। আজিৰ পৰা ফাৰ্ষ্ট ভিডিঅ' দিব বিজয় লগত। ৰাতিপুৱা দুটা আহিছোঁ। মানে এইটো লোকেশ্যন হৈছে আমাৰ এইটো সোণাপুৰ লোকেশ্যনৰ পৰা। সোণাপুৰ লোকেশ্যনৰ মানে এখন গাঁও হৈছে সৰুতাৰী মৰকদোলা বুলি কয়। তাতে কমলাজাৰীতো আছে। আমি এতিয়া এই ইয়াত আহিছোঁ। ট্ৰেইনৰ দলং এইফালে আছে, দেখিছোঁ ট্ৰেইনৰ দলঙৰ কাষতে এটা মানে ইটা ভাটা আছে, তাতে আহিছোঁ। আৰু মানুহবিলাকে ইটা বনাই আছে, আপোনালোকক দেখাই আছোঁ। চাই থাকিব ভিডিঅ'টো, স্কিপ নকৰিব। ইটা বনি আছে সেই আগত এটা ইয়াৰ ইটা ব্ৰেণ্ডটোৰ নাম কি হৈছে RBC যদি কোনোবা ইটা ইউজ কৰি আছে গম পাব। এইটো হৈছে ফেক্টৰী RBC এইটো ব্লগ ৰঙা ইটা দেখাইছোঁ আপোনালোকক। তাৰপৰা ফাৰ্ষ্ট এনেকৈ বনাই ন মাটিৰ লগত। এই মাটিটো ক'ত ইয়াতে পায় নেকি? ফাৰ্ষ্ট এনেকৈ বনায়, তাৰপাছত সেই তাত কি পকাই না কি ৰঙা হৈ যায় মানে। এইটো কি RBC কোম্পানী। ইয়াৰ কোম্পানীৰ পৰা ল'লে দাম কেনেকৈ পৰে আপোনাৰ দাম এক পিছত? আপোনালোক বনালে মানে পিচ কেনেকৈ দিয়ে আপোনালোক? কিমান দিয়ে বা? যদি মালিক বিক্রি করে 20 টাকা, আমাকে দেয় 5 টাকা। 5 টাকা দিয়ে বনোৱা 5 টাকা তেনেকৈ এটা পায় মানে 20 টকা এটা। বহুত বনাই ৰাখিছে এনেকৈ। আপোনালোকে দেখিছেনে এই ৰঙা ইটা ভাটা? যদি দেখা নাই চাই ল'ব ভিডিঅ'টো এবাৰ ভালকৈ। কেনেকৈ ইটা তৈয়াৰ কৰা হয়, ক'ত ৰাখে আৰু কেনেকৈ বনায় আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখাই আছোঁ। ইটা বৰ্তমান ইয়াত পাৰ পিছত 20 টকা বুলি কৈছে। এইটো RBC হয়। সিহঁতে মালিক নহয় বাৰু, বনোৱা মানুহ, ইটা বনাই থকা মানুহ হয়। একচুৱেলি পাৰফেক্ট দামটো সিহঁতে নাজানে চাগে। আৰু দেখাই আছোঁ ইটা কেনেকৈ বনাই আছে আৰু মানুহবিলাকে। উঠি আহিব লাগে, দলং আছে ইয়াত। বাঁহৰ দলং এখন বনাই থৈছে। উঠি আহি ইয়াতে ইটা পকায়। ইটা বনাই এনেকৈ ষ্টক কৰি ৰাখিছে। যদি গাড়ী আহে ইয়াৰ পৰা লোড দি দিয়ে, মানে লোডিং কৰিব দিয়ে। মেইনকৈ ইটা বনাই এইখিনি জেগাতে ইটা বনায়। মানে ৰঙা হৈ যায় যে ইটাটো, এইখিনিতে মানে ভৰাই দিয়ে, জ্বলাই দিব। এইখিনিত ভৰাই এইখিনি জেগাতে। এইফালে ধোঁৱাখিনি ওপৰলৈ ওলাই যায়। এইটো জেগাতে মানে ইটাখিনি পকাব, জুই জ্বলাই। সেই তাত দেখিলে আপোনালোকে তাত এনেকৈ মাটিৰ লগত বনাইছে, বনাই এইখিনি জেগাত এনেকৈ পকাই চেলিং কৰিব পাৰে আৰু ডাইৰেক্টলি মানে। এতিয়া ওপৰলৈ যাওঁ, আপোনালোকক দেখাই আছোঁ। এই গাঁততে ইটাবিলাক ভৰাই দিয়ে। এই গাঁতত ইটাবিলাক ভৰাই জুই জ্বলাই দিয়ে। জুই জ্বলাই এফালে ওলাই যায়। তাৰপৰা ইটা এনেকৈ বনি থাকে। সেইটো এটা জেগা।
মেইন জেগাটোৱে এইটো ইটাবিলাক চব ভিতৰত মানে পকাই দিয়ে ইফালে ধোঁৱাখিনি ওলাই গুচি যায় এনেকৈ ৰঙা ইটা এনেকৈ ফেক্টৰীত বনোৱা হয় আপোনালোকে যদি কেনেকৈ বনায় বুলি ভাবি আছিলে মোৰ ভিডিঅ'টো চালে গম পাব ইটাবিলাক দেখালোঁ আপোনালোকক আৰু এইফালে বনাই ৰাখিছে বহুত অকল ইটা ৰঙা ইটা বনোৱাই এইফালে চব ডাম্পাৰ লগত মাটি আনি পেলাই আছে মানুহে বনাই আছে চব ইটাই ঘৰ বনোৱাৰ কাৰণে ইটাটো জৰুৰী হৈ থাকে মানুহক দৰকাৰ হয় ঘৰ বনাবৰ কাৰণে এইটোৱে ফেক্টৰী আৰু ফেক্টৰী আছে কিন্তু আমি এটা সোণাপুৰ লোকেশ্যনতো বহুত আছে আজি আমি এইটোতে আহিলোঁ আৰু ভিডিঅ'টো চাই কেনে পালে লাইক এটা কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব জহলীয়া বা ইউটিউব গম পাইছে থেংক ইউ